নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইফালে হ'ল ৰাতিপুৱা মানে শুনক স্কুললৈ টিফিন আনিবলৈ বুলি ৰুটি বনালোঁ। তাৰপিছত আলু ভাজিছিলোঁ, দেখিছেনে আজি মানে কামৰ ইমান লৰালৰি হৈছে নহয়। এইফালে আলু অকণমান বেছিকৈ মানে সিজি গ'ল, মানে কেৰাহী তেনেকৈ দি থৈ বাহিৰলৈ গ'লোঁ। বাহিৰলৈ মানে যিহেতু আজি হাত ভঙা হৈছে যে সেইকাৰণে একদম মানে পূৰা লৰালৰি হৈছে। আৰু ৰাতিপুৱা কি ক'ব, সৰু ল'ৰা ছোৱালী মানে স্কুল থাকিলেতো জানেই আপোনালোক সকলোৱে। তাৰপিছত আকৌ ওচৰৰে ভাইটি এজনে এয়া সৰু সৰু মাছ দি থৈ গ'লহি। হাত ভাঙি পেলাই নবৌ বোলে ভাতৰ লগত এয়া সৰু মাছ খাব বোলে পিটিকা কৰি। তাকে হয়ো হয়, ময়ো পিটিকাকে বোলো বনাওঁ। তাৰপিছত এয়া দেখিছেনে পিটিকা বনাবলৈ এইফালে হালধি পাত আনি ল'লোঁ 3খন। মই অনা নাই বাৰু, মানুহজনে আনি দিলে দেই। তাৰপিছত এইফালে নহৰু, তাৰপৰা জলকীয়া আৰু নেমু পাত তেনেকৈ দি দিছোঁ আৰু হালধি অকণমান মিক্স কৰি সেইভাগে দি মানে এতিয়া পাতত দিম, পাতত দি পিটিকা বনাম। সেইভাগে তেতিয়া মানে খাবলৈ ভাল হ'ব। একদম মানে লৰালৰি হৈছে আৰু আজি। তাৰপিছত এইফালে আকৌ কাপোৰ এখিনি ৰাতিপুৱা শুই উঠি তিয়াই থ'লোঁ। এতিয়াহে ধুইছোঁ, মানে শুনক স্কুললৈ পঠিয়াই ল'লোঁ। তাক খুৱাই বোৱাই স্কুলৰ মানে টিফিন দি মেলি আৰু তাৰপিছত এতিয়া বোলো কাপোৰখিনি ধুই মেলি লওঁ। পটককৈ মানে ৰ'দটো অকণমান সোমোৱাই দিয়া নিচিনা কৰিছিলে, সেইকাৰণে লৰালৰিকৈ আকৌ কাপোৰ ধুইছোঁহি। নুশুকাব লাগিলে বোলো যিহেতু দিগদাৰ হ'ব, কিন্তু মানে ভগৱানৰ কৃপাত যেনিবা ৰ'দটো আকৌ ওলালে। ইয়াত দেখিছেনে একদম মানে পূৰা লৰালৰি হৈ গৈছে আৰু। তাৰপিছত সেইবিলাক মোবাইলটো মানে মই থৈ লৈছিলোঁ, অকণমান পিছলি আহিছিলে, আকৌ সেই ঠিক কৰি ল'লোঁ। যিহেতু মানে ধৰি দিবলৈ নাই, ইহঁতো স্কুললৈ গ'লগৈ, মানুহজনো এইফালে তেওঁ নিজৰ কামত ব্যস্ত হৈ আছে। তাকে এয়া পৰ্দা বিচনা চাদৰ সকলোবোৰ মানে ধুই পখালি ল'লোঁ আৰু দেখুৱাই দিছোঁ বাৰু অলপ ৰ'ব। এয়া দেখিছেনে কিমান কাপোৰ ধোৱা হৈছে আজি। একদম মানে পূৰা ধুই দিছোঁ আৰু যিহেতু হাতৰ চোৱা ন, মানে ভালকৈ ঘৰ দুৱাৰ সাৰি মচি চফা কৰি কাপোৰ কানি ধুই মেলি ল'লেহে মোৰ মনটো মানে ভাল লাগে। সেয়া আকৌ কাপোৰখিনি মানে ৰ'দত দি ধুই মেলি আৰু আকৌ এয়া ঘৰ মচিবলৈ বুলি লাগিলোঁ। তাকে সেই ঘৰ মোহাৰি লৈছোঁ, মচি আছোঁ আৰু এফালৰ পৰা মোহাৰি আহি আছোঁ। এয়া দেখিছেনে পৰ্দা চৰ্দা এৰুৱাই থৈছোঁ যে একদম মানে পূৰা মুকলি হৈ আছে। তাকে এইফালে আকৌ তোচকো ৰ'দত দিলোঁ। তাৰপৰা আকৌ এয়া এতিয়া কাপোৰ শুকালে সুমোৱাই লওঁ বোলো। তাৰপৰা আমাৰ চেঙাহী স্কুলৰ পৰা পালেহি, তাই অকণমান মোক ভিডিঅ' কৰি ৰাখিছিলে। তাৰপিছত এতিয়া সেই গাটো ধুই আহি মানে ফুট লোৱা নাই আৰু একদম ফোনেই কাপোৰখিনিকে ভৰাই লৈছোঁ। যিহেতু পৰ্দাবিলাক খুলি থৈছোঁ যে দেখিবলৈ বেয়া লাগিছে, সেইকাৰণে পৰ্দাখিনি আনি বোলো আগে লগাই লওঁ, তাৰপিছতে মুখখনীয়ে মই ফুট ল'ম। ভাতো অৱশ্যে খোৱা হোৱাই নাই দেই, 12টা বাজিলে এতিয়া। একদম আজি ৰাতিপুৱা 5:10 মানৰ পৰা মানে কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ। এতিয়া 12টা বাজিলে, কাম কৰি আজৰি হ'বই পৰা নাই দেখিছেনে। একদম কি ক'ম আৰু, মোনহঁত মানে স্কুলৰ পৰা আহিব হ'ল আৰু বৰ্তাকে আনিব গৈছে। তাৰপিছত দুইটাকে সেই লগতে লৈ আনে আৰু তাৰপৰা সেই সিহঁতো পাবহি হ'লেই, সেয়া পালেহিয়ে দেখিছেনে। এয়া কৈছিলোঁহে পাবহি হ'ল বুলি। এয়া সেই বেচেৰাটো গৰমত দেখিছেনে কেনেকুৱা হৈ আহিছে। যিহেতু পৰীক্ষা হৈ আছে, সেয়া আহিছে আৰু তাকে তাকো এতিয়া আকৌ কিবাকিবি খাবলৈ মেলিবলৈ দি লওঁ। তাৰপিছত এইফালে একদম মানে জমনি, গা ধুই আহিছিলোঁ যে একো কৰা নাছিলোঁ মই। তাকে আমাৰ শুনে বোলে নহয় আজি মই তোমাক ষ্টাইল কৰি দিম বোলে। এয়া দেখিছেনে, এয়া মুখত মোক ক্ৰীম লগাই দিছে। কি ক'ব মানে ল'ৰা কথা। মই সেই ফেনখনৰ তলত বোলো অকণমান বহি লওঁ, যিহেতু মানে ৰাতিপুৱাৰ পৰা একদম বহিবলৈ আজি সময় পোৱা নাই, ভাগৰো লাগিছে। সি তাৰপিছত এয়া মোক ক্ৰীম লগাই আছে, দেখিছেনে কেনেকুৱা কৰি আছে। এনেই মানে সৰহকৈ লগাই দিছে আৰু তুমি বহা বোলে মই তোমাক কৰি দিম বুলি কৈছে। এয়া অকণমান আন্ধাৰ আহিছে দেই। তাৰপিছত আমাৰ গুণগুণে মোক ভিডিঅ' কৰি দিছে, ভাইকে ষ্টাইল কৰিছে। একদম কি ক'ব ইহঁতৰ কথা। তাই কৈছে ভাইটি অকণমান কৰ, তাৰপৰা ময়ো কৰিম তেনেকৈ কৈছে। আজি খুৰীক বোলে আমি পূৰা ষ্টাইল কৰি দিম বুলি কৈছে আৰু কাম কৰি বোলে ভাগৰ লাগিছে নহয় বোলে, আপুনি বহি দিয়ক বোলে তেনেকৈ কৈছে। একদম মোক